আজি আকৌ এটা নতুন শ্বৰ্ট ভিডিঅ' লৈ আপোনালোকৰ মাজত। ৰাতিপুৱা ৰঙা চাহ কাপেৰে দিনটোৰ আৰম্ভণি। জানেইচোন, বহাগ মানেই বৰষুণ। আজিও একেই, ৰাতিপুৱাৰ পৰা বৰষুণ। বৰষুণ বুলিয়ে নিজৰ কামবোৰলৈ পিছুৱাই নাথাকি আগবাঢ়ি গ'লোঁ। আজি এটা কেকৰ অৰ্ডাৰ আছিলে, দূৰৰ নহয়, ওচৰৰে। আজি বনালোঁ ড'ৰেমন কেক। প্ৰথমবাৰৰ বাবে বনালোঁ। কেনে হৈছে কমেণ্টত নিশ্চয় জনাব। এই যে কেকবোৰ, মই শিকিহে আছোঁ, একেবাৰে উস্তাদ বুলি ক'বলৈ নাযাওঁ। সন্ধিয়া হোৱাৰ আগে আগে কেকটো কমপ্লিট হ'ল। কেকৰ কামটো শেষ কৰি আমি গ'লোঁ নাৰায়ণ পূজালৈ। এইজনী মাইনা, যিজনীৰ জন্মদিন আছিলে। জন্মদিনৰ প্ৰসাদ খাই ঘৰলৈ বুলি উভতিলোঁ।